फ्रेंड्स वेलकम टू रुंजुन किचेन्स। आज मैं आपनालोकर ओसरले आको आन एटा भिडिओ লৈ আহিছো। भिडिओटुत मैं आज रंगालाव और भेंडी आलू केनेदरे सब्जी बनाब लागे सेया देखुवाम। एकेबारे सिम्पल है, आपनालोकेও এনেকৈ ঘৰত বনাই খাব পাৰিব। খুবেই ভাল লাগে, খুবেই সোৱাদযুক্ত হয়। গতিকে মই ৰেচিপিটোত কি কি ইনগ্ৰেডিয়েন্টছ লৈছো আপোনালোকক দেখুৱাম। এয়া মই ভেন্দি লৈছো দীঘল দীঘলকৈ। ভেন্দিটো কাটিব নালাগে, এনেকেই ল'ব লাগে। কাটি দিলে আপোনাৰ বিজল বিজল হৈ যায়। আৰু এয়া মই ৰঙালাও লৈছো অকণমান। আৰু এয়া মই আলু দীঘল দীঘলকৈ এনেকৈ কাটি লৈছো। আৰু এয়া মই পিঁয়াজ এটা পিঁয়াজৰ এফাল আপোনাৰ এনেকৈ মিহি মিহিকৈ কাটি লৈছো। আৰু মই ইয়াতে লৈছো আপোনাৰ এয়া আপোনাৰ সৰিয়হ আছে। সৰিয়হ আপোনাৰ ডাঙৰ টেবুল স্পুনেৰে আপোনাৰ 4 চামুচমান ল'ব। আৰু পিঁয়াজ ল'ব, আদা ল'ব, আৰু আপুনি নহৰু ল'ব। নহৰু আদা খুব বেছি নল'ব। নহৰু যদি 5 ফুটা লয় মিহিকৈ আদা এডোখৰ ল'ব। আৰু আপুনি কেঁচা জলকীয়া ল'ব। আপুনি যদি বহুত বেছি জলকীয়া খায় তেতিয়াহ'লে আপোনাৰ জলকীয়াটো আপোনাৰ নিজৰ পছন্দ অনুসৰি দিব। মই ইয়াতে এটাই জলকীয়া দিছোঁ। এয়া আহকচোন ফ্ৰেণ্ডছ, মই কেনেদৰে বনাইছোঁ চাই লওঁ। এয়া কেৰাহীত মই তেল দিছোঁ আৰু তেলখিনি প্ৰায় গৰম হৈ গ'ল। এয়া মই অকণমান আধা চামুচমান জিৰা দিছোঁ, গোটা জিৰা। এয়া মই আপোনাৰ পিঁয়াজখিনি দি দিলোঁ। ফ্লেমটো আপুনি ল' কৰি দিব। এতিয়া আপুনি অকণমান ব্ৰাউনকৈ ভাজি ল'ব। এয়া মই প্ৰায় ভজা ভজা হৈ গৈছে পিঁয়াজখিনি। এতিয়া মই হালধি দি দিছোঁ। হালধিখিনি তেলত দিলে ৰংটো আপোনাৰ পাচলিখিনিৰ গাত বৰ ধুনীয়াকৈ লাগি যায়। এতিয়া মই আপোনাৰ ৰঙালাওখিনি দি দিম। ৰঙালাও, আলু, আপুনি ভেন্দি গোটেইখিনি একেলগে দিব পাৰে। আৰু দি পেলাই আপুনি খুব সুন্দৰকৈ ভাজিব লাগিব। এয়া আলু, ভেন্দি আৰু ৰঙালাওখিনি ভালকৈ ভজা হৈছে। মই ইয়াতে আপোনাৰ নিমখ দি দিম। নিমখ দি পেলাই মই যিখিনি সৰিয়হৰ পেষ্ট বনাই লৈছিলোঁ সেইখিনিও আপোনাৰ মই দি দিম গৰম পানী অকণমান গুলি পেলাই। এয়া চব খুব সুন্দৰকৈ ভজা হৈ গৈছে। এতিয়া মই আপোনাৰ ইয়াতে সৰিয়হ পেষ্টখিনি দি দিম। সৰিয়হ পেষ্টখিনিত মই আপোনাৰ আদা, নহৰু, পিঁয়াজ আৰু জলকীয়া লৈছিলোঁ। মই ইয়াতে আপোনালোকক দেখুৱাবলৈ নহয়, কিন্তু মই ভিডিঅ'টোৰ তলত ইনগ্ৰেডিয়েণ্টছখিনি লিখি দিছোঁ। গতিকে আপোনালোকে তাৰ পৰা চাই ল'ব। এয়া মই সৰিয়হ পেষ্টখিনি পানীৰে গুলি পেলাই ঢালি দিলোঁ। এতিয়া আপুনি অকণমান মানে ভাজিব লাগিব সৰিয়হ পেষ্টখিনি দিয়াৰ পিছত, নহ'লে কেঁচা কেঁচা গোন্ধটো থাকিব। গতিকে আপুনি অকণমান ভাজি অকণমান পানী দি দিব পাৰে। বেছি নিদিব, বেছি দিলে ভাল নালাগে আৰু ভেন্দিবিলাকো আপোনাৰ বেছি কুমলীয়া হৈ গুচি যায়। গতিকে খাবলৈ অলপ বেয়া লাগিব। গতিকে আপুনি এনেকৈ আপুনি কম জুইত ঢাকনখন দি পেলাই থৈ দিব লাগিব কিছু সময়। এয়া চাওক, আঞ্জাখন প্ৰায় হৈ গৈছে। আঞ্জাখন খুব বেছি আপুনি পাতল কৰি নাৰাখিব। এনেকুৱা ঘন ঘন হ'লে আপুনি নমাই থ'ব। আৰু খুব খুব লাহেকৈ লৰচৰ কৰিব, নহ'লে ভেন্দিখিনি ভাঙি যাব পাৰে। আৰু ফ্লেমটো আপুনি ল' কৰি দিব। এই আঞ্জাখন খাবলৈ খুবেই সোৱাদ হয়। আৰু যিসকলে ভেন্দি আৰু ৰঙালাও খাই বেয়া পায় তেওঁলোকে এনেকৈ বনালে হয়তো খাই ভাল পাব পাৰে। আৰু আপুনিও ঘৰত এনেকৈ ট্ৰাই কৰি চাবচোন। সৰিয়হৰে বনাই খালে কিমান ভাল লাগে। গতিকে এয়া মোৰ আঞ্জাখন নমাবলৈ হৈ গৈছে। এই আপোনালোকৰ ৰঙালাও ভেন্দিৰ চব্জি হৈ গ'ল। গতিকে ফ্ৰেণ্ডছ, আপোনালোকেও এনেকৈ বনাই খাবচোন। আৰু বনাই খাই কেনেকুৱা পায় মোক আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ সঁচাকৈ ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু তলত থকা বেল আইকনটো ক্লিক কৰিব, যাতে মোৰ নতুন নতুন ভিডিঅ'সমূহৰ আপলোড আপোনালোকে ন'টিফিকেশ্যন পাই থাকে। তেতিয়াহ'লে নেক্সট ভিডিঅ'টোত আপোনালোকৰ লগত পুনৰ লগ পাম। তেতিয়াহ'লে আহিছোঁ। ধন্যবাদ।